ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা বাদ দিয়ক। তেওঁ কি কথা কৈছে সেইটো গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হৈছে যে অসমীয়া সমাজত যাক আমি মহিলাক বা নাৰীক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, নাৰীক মাতৃৰ লগত, নাৰীক ভগ্নীৰ লগত তুলনা কৰোঁ আৰু নাৰীক আমি শ্ৰদ্ধা আৰু ভক্তিৰে উপচাই দিওঁ, সেইখন সমাজত অসমীয়া মহিলাই অৰ্ধ উলংগ হৈ পেলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগা হৈছে। আৰু ইয়াতকৈ লজ্জাজনক কথা কি থাকিব পাৰে? আজি এই মহিলাসকলে কোনোবা সংগঠনৰ পৰিচালনাত গৈ পেলাই প্ৰতিবাদ কৰিছে, সেই কথা কিন্তু মোৰ মনে নধৰে। কাৰণ এগৰাকী নাৰীৰ বাবে নিজৰ লজ্জাই ভূষণ। তেওঁলোকে আজি এটা ব্যৱস্থাক উলংঘ কৰিবৰ কাৰণে অৰ্ধ উলংঘ হ'ব লগা হৈছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য ৰাখিছে যে কোনোবা সংগঠনেহে প্ৰতিবাদ কৰিছে, শিলশাকুৰ জনসাধাৰণ চৰকাৰৰ লগত আছে। নিশ্চয় শিলশাকুৰ কোনোবা দালাল, কোনোবা বিজেপিৰ কৰ্মকৰ্তা চৰকাৰখনৰ লগত থাকিব পাৰে, যাক চৰকাৰখনে বিভিন্ন ধৰণৰ সা সুবিধা দিছে বা বিভিন্ন ধৰণৰ প্ৰলোভন দিছে। কিন্তু সাধাৰণ জনতা, যাৰ কোনো ঘৰ মাটি নাই, শিলশাকুত তেওঁলোকে বসবাস কৰি আছিলে আৰু সেই মাটি তেওঁলোকে এই বিজেপিৰ দালালবিলাকৰ পৰাই ক্ৰয় কৰিছিলে বুলি পেলাই আমি শুনিছোঁ। গতিকে সেই মানুহবিলাকে নিজৰ ঘৰখন হেৰুৱাৰ পাছত, প্ৰতিবাদ কৰাৰ পাছত যদি চৰকাৰখনৰ কোনো তাৰ প্ৰতি দায়বদ্ধতা নাথাকে, তেতিয়াহ'লে হিমন্ত বিশ্ব কিহৰ অসমৰ মুখ্যমন্ত্ৰী? ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই ভাবিছে নেকি যে তেওঁ অসমৰ ৰজা, তেওঁক ৰাজপাট গতাই দিয়া হৈছে? সেই কথাটোতো নহয়। তেওঁ 5 বছৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আছে, 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ পেলাই তেওঁক সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ভেঙুচালি কৰিব, তেওঁৰ যি মন যায় তাকে কৰিব, সেই কথাটোতো হ'ব নোৱাৰে। আজি শিলশাকুৰ খিলঞ্জীয়া লোকসকলৰ পক্ষত অসমৰ জনসাধাৰণ থিয় হোৱা উচিত। কাৰণ আজি বিদ্যুৎ শইকীয়াক, কৃষক মুক্তিৰ একাংশ সংগ্ৰামী সতীৰ্থক, আজি বীৰ লাচিত খানৰ একাংশ সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰি পেলাই এটা আন্দোলন দমন কৰিব পাৰিব ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যি স্বেচ্ছাচাৰিতা, এই অপশাসন, এই ফেচিষ্ট মানসিকতাৰ বিৰুদ্ধে যি ক্ষোভ আৰু ঘৃণাৰ অসমীয়া জনসাধাৰণৰ মাজত সৃষ্টি হৈছে, সেই কথা ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ সামাজিক গণমাধ্যমত গৈ পেলাই চাওক যে এই আন্দোলন কাৰোবাৰ প্ৰৰোচনাত হৈছে নে এই আন্দোলন জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে নিজৰ অধিকাৰ সম্পত্তি ৰক্ষাৰ বাবে, নিজৰ ভেটিটো ৰক্ষা কৰিবৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে কৰিছে। আজি শিলশাকুৰ আন্দোলন দমন কৰি পেলাই গদগদ হোৱা ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ যে তেওঁ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ শপত লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী হোৱা নাছিলে জানো? নিৰ্বাচনৰ আগত অসমৰ জনসাধাৰণ গৈ পেলাই তেওঁ কি কৈছিলে? তেওঁ কৈছিলে যে অসমীয়া জাতি মাটি আৰু ভেটি তেওঁ ৰক্ষা কৰিব। ইয়াৰ তেওঁ অসমীয়া জাতি মাটি ভেটি ৰক্ষা কৰিছে। শিলশাকুৰ খিলঞ্জীয়া মানুহসকলক উচ্ছেদ কৰি পেলাই তেওঁ যি আসুৰিক তৃপ্তি লাভ কৰিছে, সেয়া তেওঁৰ মানসিকতাও উদঙাই দিছে। তেওঁ যে পুঁজিপতিৰ গোলাম, বৃহৎ বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত তেওঁ কাম কৰিছে, তেওঁলোকৰ শ্ৰুতলিপিৰ মতে উঠা বহা কৰে, সেই কথা তেওঁৰ কাম কাজৰ পৰা স্পষ্ট হৈ গৈছে। আজি ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বুলি সমীক্ষাসমূহত প্ৰকাশ পাইছে। ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কিয় হ্ৰাস পাইছে? তেওঁৰ এই কাম কাজবিলাকৰ কাৰণেই হ্ৰাস পাইছে। এটা সময়ত হিমন্ত বিশ্বৰ মাজত অসমৰ জনসাধাৰণে পৰিৱৰ্তন আশা কৰি পেলাই কংগ্ৰেছৰ প্ৰশাসনৰ বিৰুদ্ধে বিজেপিক ক্ষমতালৈ আনিছিলে। আৰু সেই হিমন্ত বিশ্ব শৰ্মাক এতিয়া ক্ষমতাৰ পৰা অপসাৰিত কৰিবলৈ জনসাধাৰণে বাট চাই আছে যে নিৰ্বাচন কেতিয়া আহে আৰু ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে জনসাধাৰণে কেতিয়া ভোট দিয়ে। এই যে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই গোলামী কৰাৰ এটা মানসিকতা লৈছে পুঁজিপতি গোষ্ঠীসমূহৰ, কোনোবা আম্বানী, কোনোবা আদানী, কোনোবা ৰামদেৱৰ ওচৰত তেওঁ হস্তংগে প্ৰণিপাত কৰি পেলাই তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলাইছে, নিৰ্যাতন চলাইছে, তাৰ কিন্তু বিৰোধিতা হ'ব। অসমৰ খিলঞ্জীয়া জনসাধাৰণ ইমান দুৰ্বল নহয়। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ যিদিনাখনেই ঐক্যবদ্ধ হ'ব, সেইদিনাখনেই কিন্তু হিমন্ত বিশ্বৰ ক্ষমতাৰ পৰা অপসাৰিত হ'ব লাগিব, তেওঁ ক্ষমতাচ্যুত হ'ব। সেই কথা কিন্তু তেওঁক সোঁৱৰাই দিয়া গ'ল। আজি হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ পুঁজিপতি গোষ্ঠীৰ পক্ষত থিয় হৈ পেলাই যাৰ ঘৰ মাটি ভেটি নাই, সেই সাধাৰণ খিলঞ্জীয়া মানুহৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাইছে। কোনোবা পৰীক্ষা দিবলৈ গৈছে কিন্তু তেওঁৰ ঘৰ ভাঙি দিয়া গৈছে। এই যে কণ কণ ল'ৰা ছোৱালীবিলাক, তেওঁলোকৰ চকু পানী কি ডাক্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্তৰ গলাব পৰা নাই নেকি? আজি এই লোকসকলক সংস্থাপিত কিয় কৰা নহ'ল? আজি যদি তাত অবৈধ বেদখল হৈছে, তেতিয়াহ'লে তেওঁলোকক কোনে তাত অবৈধভাৱে বেদখল কৰিবৰ কাৰণে পৰিচিত কৰিছিলে? কোনবিলাক বিজেপি দালালে তাত মাটি বাৰী বেচি পেলাই তেওঁলোকক সংস্থাপিত কৰি পেলাই এতিয়া চৰকাৰ হৈ পেলাই আকৌ দালালি কৰিবলৈ লৈছে? সেই কথাবিলাকৰ কিয় এটা ন্যায়িক তদন্ত নহ'ল? আজি ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই শিলশাকুত উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰাৰ পাছত সেই উচ্ছেদিত লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে একো এটা কাম কৰা নাই। সেইটো কেনেকৈ হ'ব? যদি চৰকাৰী মাটিত বেদখল হৈছে, তাত উচ্ছেদ হ'ব, তাত আমাৰ আপত্তি কৰিবলগীয়া বৰ বিশেষ নাই। যদিহে চৰকাৰে সেই ভূমিহীন লোকসকলৰ কাৰণে এবাৰ
মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰিলে হয়। এই হিমন্ত বিশ্ব শৰ্মাই বৰ কথা নকয় জানো যে তেওঁ হিন্দুৰ স্বাৰ্থ ৰক্ষা কৰিব? এই শিলখাকত উচ্ছেদিত লোকসকল হিন্দু নহয় নেকি? নে বাংলাদেশৰ হিন্দুসকলহে ডাক্তৰ হিমন্ত বিশ্বৰ কাৰণে হিন্দু? হিমন্ত বিশ্ব শৰ্মাই এবাৰ নিজকে আইনাৰ